যুৱক আৰু দুজনী প্ৰেমিকা এজনীকো এৰিব নোৱাৰে তেওঁ সেয়েহে এটা মণ্ডপতে দুই প্ৰেমিকাক বিয়া কৰালে ইজন যুৱকে দুজনীক ভাল পায় যুৱকজনে তেওঁকো ভাল পায় দুয়োগৰাকী যুৱতীয়ে সেয়েহে কোনোজনীকে দুখ দিয়াৰ ইচ্ছা নাই তেন্তে কি কৰিব একেলগে দুই প্ৰেমিকাৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল ২৪ বছৰীয়া যুৱকজন প্ৰেমিক এজন প্ৰেমিকা দুজনী বিয়াৰ কাৰ্ডতো ছপোৱা হ'ল সেইদৰে অৰ্থাৎ পাত্ৰীৰ নামৰ স্থানত দুই পাত্ৰীৰ নাম ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বিয়াৰ কাৰ্ডখন ঘটনাটো ছত্তীশগড়ৰ চান্তু মৌজ নামৰ এজন যুৱকে প্ৰেমত পৰিছিল দুই যুৱতীৰ বিয়াৰ কথা ওলোৱা দুয়োগৰাকীকে কথাটো জনালে চান্তুৱে তাৰপিছত দুই প্ৰেমিকাৰ পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বিয়াৰ সিদ্ধান্ত লোৱা হ'ল ৫ জানুৱাৰীত এটা মণ্ডপত দুই প্ৰেমিকাৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল চান্দু আৰু দুই পত্নী সুন্দৰী কাশ্যপ আৰু হাছিনা বাগেলৰ বিয়াত নিমন্ত্ৰিত অতিথি আহিছিল প্ৰায় ৫০০ জন সুন্দৰীৰ সৈতে চান্দুৰ পৰিচয় হৈছিল ইলেক্ট্ৰিকৰ কাম কৰিবলৈ গৈ আনহাতে হাছিনাৰ সৈতে চিনাকি হৈছিল বিয়া খাবলৈ গৈ চান্দু পেছাত কৃষক জানিব পৰা মতে চান্দু প্ৰথমে সুন্দৰী কাশ্যপৰ প্ৰেমত পৰিছিল তাৰ পাছত সুন্দৰীক ঘৰলৈ আনিছিল ঠিক এমাহৰ পিছতে বিয়া ঘৰত হাছিনাৰ সৈতে পৰিচয় হয় তাৰ পাছত প্ৰেমত পৰে হাছিনাৰ চান্দুৱে কয় হাছিনাক প্ৰথম প্ৰেমিকাৰ কথা কোৱাৰ পিছতো হাছিনাই তেওঁৰ সৈতে থাকিব বিচাৰিছিল ইয়াৰ পিছত দুয়োৰে সৈতে আলোচনা কৰাৰ পিছত দুয়ো একে ঘৰতে থাকিবলৈ আৰম্ভ কৰে এবছৰ একেলগে থকাৰ পিছত এটা মণ্ডপত দুই প্ৰেমিকাক বিয়া কৰোৱাৰ সিদ্ধান্ত লয় চান্দুৱে আপোনালোকে চাই আছে বিগ নিউজ ন'ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পোৱাৰ আশাৰে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ